নমস্কাৰ বন্ধু-বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে আপোনালোকে আসাম মেডিকেলত যি জব ওলাইছে এইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কি কি ইয়াত ডকুমেণ্টছ লাগিব, কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, ইয়াত এপ্লিকেশ্যন ফি কিমান দিব লাগিব, লাষ্ট ডেট কিমান তাৰিখলৈকে আছে, এই গোটেইখিনি তথ্য আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এইখন ভিডিঅ' সম্পূৰ্ণকৈ চাব, ষ্টেপ নকৰাকৈ শুৰুৰ পৰা শেষলৈকে চাই থাকিব। চ' বন্ধুসকল, মই আপোনালোকক এইটো ভিডিঅ' স্টেপ বাই স্টেপ গোটেইখিনি প্ৰচেছ আপোনালোকে দেখুৱাই দিম। তাৰ কাৰণে বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্টেপ নকৰাকৈ চাব। তো ইয়াতে মই এটা কথা কৈ দিওঁ, যিসকলে এইটো চেনেল নতুন হয় তেওঁলোকে এতিয়া ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনত প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কৰিব। তো বন্ধুসকল, এইটো হয় নটিফিকেশ্যন, এইটো নটিফিকেশ্যন লিংক মই ডিছক্ৰিপশ্যনত দি আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, এইটো ইয়াত আপোনালোকে চাব যে ইয়াত কি কি জব পোষ্ট আছে, এই গোটেইখিনি তথ্য এইটো ডিটেইলছ দি আছে। মই এইটো আপোনালোকক পঢ়ি দেখুৱাব নোৱাৰো, বহুত সময় লাগি যাব। এইটোত বহুকেইটা পোষ্ট আছে, এইটো হ'ল গ্ৰেড 3 যিটো পোষ্ট এপ্লাই আছে তাৰ এইটো হয়। আপোনালোকে গ্ৰেড 4ৰো আছে, এইটো আপোনালোকে মই ডিছক্ৰিপশ্যনত দি দিম, এইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। চ' বন্ধুসকল, ইয়াত ওপৰফালে চালে আপোনালোকে দেখা পাব যে ইয়াত মুঠ 21টা পোষ্ট আছে আৰু ইয়াৰ যিটো ৰিকুৱাৰমেণ্ট হয় 23 তাৰিখত ওলাইছে। এইটো লাষ্ট ডেট ইয়াত দিয়া আছে যে 22/2/2023 লৈকে লাষ্ট ডেট ইয়াত দিয়া আছে। ইয়াত কোনো এপ্লিকেশ্যন ফি দিব নালাগে, এটা সম্পূৰ্ণ ফ্ৰী হয়। ইয়াত বহুত ক্লাছ 10ৰ পৰা আপুনি গ্ৰেজুৱেশ্যনলৈকে এইটো এপ্লাই কৰিব পাৰিব। চ' বন্ধুসকল, বেছি সময় পলম নকৰি আপোনালোকক মই কেনেকৈ এপ্লাই কৰিব লাগে এইখিনি দেখুৱাই দিম। চ' বন্ধুসকল, আকৌ মই এইবাৰ কৈ দিছোঁ, যিসকলে নতুন আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনত প্ৰেছ কৰি দিব। চ' বন্ধুসকল, ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আপোনালোকে এইটো পেজত আহিব লাগিব। এইটো পেজত অহাৰ পিছত আপোনালোকে চাব, এইফালে দি আছে যে লেফ্ট চাইডত দি আছে নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন, দুইটা অপশ্যন দি আছে। আপোনালোকে যিহেতু নতুন এপ্লাই কৰিছে তেন্তে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো খোল খাব। ইয়াত চাওক কিছুমান ডিটেইলছ দি আছে, পঢ়ি আপোনালোকে চিম্পলি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো খোল খাইছে। এটা চাওক কেণ্ডিডেট পাৰ্চনেল ইনফৰমেশ্যন প্ৰথমতে দি আছে। ইয়াত আপোনাৰ কেণ্ডিডেটৰ ফুল নেম অফ কেণ্ডিডেট এজ পাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, পাছপোৰ্ট, আপোনাৰ যিখন যিটো শুদ্ধ আছে সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ফাদাৰ্ছ নেম দিব লাগিব, মাদাৰ্ছ নেম দিব লাগিব। দিয়াৰ পিছত আপোনালোকে স্প'জ নেম দিব পাৰে, নিদিব পাৰে। তো কেণ্ডিডেটৰ ডেট অফ বাৰ্থ আপোনালোকে ইয়াত বহাব লাগিব। ডেট অফ বাৰ্থ দিয়াৰ পিছত জেণ্ডাৰ মেল ফিমেল যি হয় দিব লাগিব। দিয়াৰ পিছত এড্ৰেছ অফ কৰেছপণ্ডেণ্ট আপোনালোকে এড্ৰেছত ইণ্টাৰনেট দি আছে, চিটি দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পিছত আপোনালোকে ষ্টেটটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে চিম্পলি পিন নাম্বাৰটো এণ্টাৰ কৰিব। পিন এণ্টাৰ কৰি যদি আপোনালোকৰ এড্ৰেছটো ছেম হয় তেন্তে ছেম এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় ছেমত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত মোবাইল নম্বৰ এণ্টাৰ কৰি চেণ্ড অ'টিপি ক্লিক দিব। অ'টিপি আৰু চিম্পলি ভেৰিফাই কৰিব। তাৰপিছত অল্টাৰনেট মোবাইল নম্বৰ এটা আপোনালোকে দিব লাগিব। চ' দিয়াৰ পিছত আপোনালোকে ইমেইল এড্ৰেছটো দিব লাগিব। ইমেইল এড্ৰেছ ইয়াত এটা দিব। ইমেইল এড্ৰেছ দিয়াৰ পিছত আপোনালোকে নেশ্যনেলিটি ছিলেক্ট কৰাই আছে। আপোনালোকে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক, যদি আপোনালোকৰ কোনো আইডেণ্টিফিকেশ্যন মাৰ্ক আছে তেন্তে দিব, যদি নাই তেন্তে দিবলগীয়া নাই। চ' বন্ধুসকল, তাৰপিছত চাব ৰিজাৰ্ভেশ্যন কেটাগৰী অফ দ্য কেণ্ডিডেটছ, আপুনি কোনটো কেটাগৰী হয়, জেনাৰেল, SC, ST, OBC যি হয় দিব লাগিব। দিয়াৰ পিছত ডু ইউ বিলং টু ফিজিকেল চেলেঞ্জেছ, আপুনি কি যদি আপুনি ফিজিকেল হেণ্ডিকেপ হয় তেন্তে য়েছ বা নহ'লে ন' দিব। চ' আপুনি যদি আছামৰ পাৰ্মানেণ্ট বাসিন্দা, স্থায়ী বাসিন্দা তেন্তে য়েছ বুলি ক্লিক কৰিব 3 নম্বৰ অপশ্যনটোত। তাৰপিছত যদি ইয়াত চাওক গ্ৰেড 3 পোষ্ট, গ্ৰেড 3 যদি টেকনিকেল পোষ্টত এপ্লাই কৰে তেন্তে য়েছ দিব ওপৰত, আৰু যদি নাই ন' দিব। দিয়াৰ পিছত আপোনালোকে নন টেকনিকেলত যদি এপ্লাই কৰে তেন্তে য়েছ দিব। দিয়াৰ পিছত ইয়াত চাওক আপোনাৰ বহুতকেইটা আপোনাৰ যিমান পোষ্ট আছে নন টেকনিকেল গ্ৰেড 3 সকলোবিলাক ইয়াত শ্ব' কৰিব। ইয়াৰ পৰা আপুনি যোনটো এপ্লাই কৰিব বিচাৰে এইটো ইয়াত টিক মাৰ্ক লগাই দিব। তাৰপিছত গ্ৰেড 4ত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াত য়েছ ক্লিক কৰিব, আৰু যদি নিবিচাৰে তেন্তে ন' ক্লিক কৰি দিব। ইয়াৰ ইয়াত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ যি নাম্বাৰ আছে নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। এইটো কম্পালচৰি দিব লাগিব। যদি আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড আছে তেন্তে নাম্বাৰটো দিব, যদি নাই কমেণ্টত জনাব। মই আপোনাক কেনেকৈ অনলাইনতে ঘৰতে বহি আপোনালোকে এক্সচেঞ্জ চাৰ্টিফিকেট বনাব মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। চ' বন্ধুসকল, আপোনালোকে কমেণ্টত জনাব। তো তাৰপিছত আপোনালোকে চাওক এডুকেশ্যনেল কোৱালিফিকেশ্যন, ইয়াত এটা কথা কৈ দিওঁ, যদি আপোনালোকে যিটো পোষ্ট ছিলেক্ট কৰিব সেই পোষ্টত যিমানখিনি কোৱালিফিকেশ্যন লাগিব সিমানখিনি ইয়াত শ্ব' কৰিব। যিহেতু মই এটা পোষ্ট ছিলেক্ট কৰা তাৰ কাৰণে ইয়াত শ্ব'টো কৰা নাই। এতিয়া মই এটা ছিলেক্ট কৰি আপোনালোকক দেখুৱাই দি আছোঁ। ছিলেক্ট কৰাৰ পিছত অলপ সময় লোডিং লৈ পেলাই আপুনি
স্কুল ডাউন কৰিলে চাব পাৰিব ইয়াত মই সেইটো পোষ্টৰ কাৰণে যিমানখিনি কোৱালিফিকেশ্যনৰ প্ৰয়োজন হৈছে সেইখিনি কোৱালিফিকেশ্যন আপুনি তলত দেখাব। ইয়াত চাওক এক্সাম দিয়া আছে, ষ্ট্ৰীম, মাৰ্কছ, অবটেইন মাৰ্কছ, টোটাল মাৰ্ক, পাৰ্চেণ্টেজ, ইয়াৰ অফ পাছিং ডেট দিব লাগিব আৰু কোনখন স্কুলৰ পৰা হয় এইটো দিব লাগিব। তাৰপৰা আপুনি ফটো আপলোড কৰিব লাগিব। ফটোটো চাওক JPG ফৰ্মেট হ'ব লাগিব, সাইজ 50 KB ভিতৰত হ'ব লাগিব, হাইট দিয়া আছে 250 পৰা 320 পিক্সেল হ'ব লাগিব, ওয়েটটো দিয়া আছে 150 পৰা 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব। সো এইটো মাপৰ আপোনালোকে এটা ফটো বনাই ল'ব। ৰিচাৰ্জ গুগলত আপুনি ৰিচাৰ্জ কৰিব পাৰিব অনলাইনতে। তাৰপিছত চাওক সিগনেচাৰটো JPG ফৰ্মেট হ'ব লাগিব, 30 KB ভিতৰত হ'ব লাগিব, হাইট চাওক 100 পৰা 180 আৰু ওয়েটক 150 পৰা 200 পিক্সেলৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড বনাব। পাছৱৰ্ড এটা ষ্ট্ৰং পাছৱৰ্ড বনাই ল'ব। মই স্ক্ৰীনত আপোনালোকে দেখাৰ দৰে আপোনালোকে এইটো মই ডেমো এটা দি আছো। আপোনালোকে দিয়াৰ পিছত চিম্পলি কনফাৰ্ম পাছৱৰ্ড কৰাৰ পিছত আপোনালোকে দুটা ক্লিক কৰি দিব, ফাইনেল সাবমিট ক্লিক কৰি দিব। ফাইনেল সাবমিট ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মটো সাবমিট হৈ গ'ল। ফাইনেল সাবমিট হোৱাৰ পিছত ইয়াত আপোনালোকৰ যিমান ডিটেইলছ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ একনলেজমেন্ট আপোনালোকৰ শো কৰিব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, ফুল কেণ্ডিডেট নেম, কেণ্ডিডেট ফাদাৰ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ সকলোখিনি ইয়াত দিয়া থাকিব। ইয়াৰ পৰা আপোনালোকে লগইন বাটনত ক্লিক কৰিব। এইখিনি আপোনালোকে ফটো মাৰিবা লিখি ৰাখিব পাৰে এপ্লিকেশ্যন নম্বৰটো, নহলে আপোনাৰ মোবাইলতো পঠাই দিয়া হ'ব। দিয়াৰ পিছত আপোনাৰ লগইনত ক্লিক কৰিব। ইয়াত যিটো লগইন অপশ্যন আছে লগইন বাটনত ক্লিক কৰিব। ইয়াত চাব আপোনালোকে আগতে য'ত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাৰ পিছত যিটো লগইন অপশ্যন আছে এই বুলি লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ মোবাইলত আহিছে বা আপুনি যদি কপি কৰিছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি ইয়াত লগইন কৰিব লাগিব। এইটো হ'ল এপ্লিকেশ্যন নাম্বাৰ বা মোবাইল নাম্বাৰ। তাৰপিছত নিশ্চয় চাওক পাছৱৰ্ড, আপুনি যিখন পাছৱৰ্ড তাত বনাইছিলে সেইখন পাছৱৰ্ড দি ইয়াত লগইন হ'ব লাগিব। তো মই আপোনালোকক লগইন কৰি দেখুৱাই দি আছোঁ। লগইন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা পেজ খোল খাব। ইয়াত চাওক হোম, এপ্লিকেশ্যন ফৰ্ম, লগআউট। এপ্লিকেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো ইয়াত ওপেন হ'ব। ইয়াত আপুনি PDF সেভ কৰিব পাৰে বা ডাউনলোড কৰি ল'ব। যদি আপোনালোকে মোবাইলত কৰিছে তেন্তে এইখন PDF মোডত সেভ কৰি ল'ব বা আপুনি প্ৰিন্ট আউট কৰিও ৰাখিব পাৰে। সো বন্ধুসকল আজিৰ ভিডিঅ' ইমানতেই। পৰৱৰ্তী ভিডিঅ' মোলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল বাটনত প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আপোনাৰ যিসকল বন্ধু বান্ধৱীয়ে চাকৰিৰ কাৰণে ৰৈ আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ সুযোগ। এতিয়া আপুনি সেইসকল বন্ধুলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় হিন্দ, ধন্যবাদ, জয় অসম।